নমস্কাৰ আপুনি ৰঘুপতি সিনেমাখন চালে যদিহে চোৱা নাই ওচৰৰে হলটোলৈ গৈ এবাৰ চাই আহক এতিয়া আপুনি মোক প্ৰশ্ন কৰিব পাৰে যে ৰঘুপতি সিনেমাখন আপুনি কিয় চাব ইয়াৰে যদি উত্তৰ মই দিব লগা হয় তেতিয়াহলে মই প্ৰধানকৈ চাৰিটা কাৰণ আপোনাক কম যে প্ৰথম কাৰণটো হৈছে যে ৰঘুপতি যেহেতু এখন অসমীয়া সিনেমা আৰু আমি অসমীয়া মানুহ হিচাপে আমি অসমীয়া সিনেমাক সাপোর্ট কৰা দৰকাৰ আমি অসমীয়া সিনেমাক সাপোর্ট নকৰিলে অসমীয়া সিনেমাক কোনে সাপোর্ট কৰিব গতিকে সেইভাবে আমি ৰঘুপতিখন হললৈ গৈ উপভোগ কৰিব লাগে এইটো আছিল আবেগিক কাৰণ আৰু বাকি তিনিটা কাৰণৰ কথা যদি মই ক'বলৈ যাওঁ সেইকেইটা হৈছে ব্যৱহাৰিক কাৰণ ৰঘুপতি সিনেমাখন মই দুবাৰকৈ উপভোগ কৰিলো এবাৰ মই প্ৰথমটো দৰ্শনী উপভোগ কৰিছো প্ৰথম দিনৰ প্ৰথমটো দৰ্শনী আৰু তাৰ পিছতো মই এবাৰ ৰঘুপতি সিনেমাখন উপভোগ কৰিছো গতিকে এই দুবাৰকৈ ৰঘুপতি সিনেমাখন উপভোগ কৰি মই তিনিটা প্ৰধান কথা ৰঘুপতিত ব্যতিক্ৰম লক্ষ্য কৰিছো অসমীয়া সিনেমাৰ বা অইন অসমীয়া সিনেমা বিলাকতকৈ বিশেষকৈ মই যদি ক'বলৈ যাওঁ যে আধুনিক সা-সজুলি ব্যৱহাৰৰ যিটো অসমীয়া সিনেমাৰ যুগ বিশেষকৈ মিছন চাইনাৰ পিছৰ অসমীয়া সিনেমাৰ যিটো ধাৰা সেই গোটেই অসমীয়া সিনেমা বিলাকৰ ভিতৰত মই ৰঘুপতিত মই ইয়াত বাণিজ্যিক অসমীয়া সিনেমাৰ কথা কৈছো কলাত্মক অসমীয়া সিনেমা খিনিক আমি একাখৰীয়া কৰি ৰাখি বাণিজ্যিক খিনিৰ যদি তুলনা কৰো তেতিয়া মই ৰঘুপতিৰ ক্ষেত্ৰত তিনিটা ব্যতিক্ৰম দেখিছো প্ৰথমতেটো হৈছে ৰঘুপতি সিনেমাখনৰ ডায়লগসমূহ ইয়াৰ ডায়লগসমূহ সন্মানীয় ৰবি শৰ্মা ডাঙৰীয়াই লিখা বা স্ক্ৰিপ্টটো তেওঁই লিখা গতিকে ইয়াৰ ডায়লগসমূহ যথেষ্ট তাত্ত্বিক হোৱা মই দেখিবলৈ পাইছো ডায়লগসমূহ বহুত বেছি সৰল হোৱা নাই বহুত বেছি জটিল হোৱা নাই আৰু তাত্ত্বিক যিটো গুণ তত্ত্ব গধুৰতাটো ডায়লগখিনিত ধৰি ৰাখিবলৈ সক্ষম হৈছে আমি যদি ডায়লগ বিলাকত সংস্কৃতৰ শ্লোকৰ ব্যৱহাৰৰ কথাই ক'বলৈ যাওঁ বা বিভিন্ন তত্ত্বগধুৰ কথা সৰল কথাৰ মাজেৰে বিভিন্ন তাত্ত্বিক কথা ফুটাই তোলাৰ কথা ক'বলৈ যাওঁ গতিকে ডায়লগসমূহ খুব এটা সুন্দৰ ভাৱে ৰবি শৰ্মা ডাঙৰীয়াই লিখিছে গতিকে ডায়লগসমূহে দৰ্শকসমূহে যথেষ্ট আমোদ পাব এই কথাটো মই খুব জোৰেৰে খুব ডাঠি ক'ব পাৰো আৰু দ্বিতীয়তে যদি মই ক'বলৈ যাওঁ ৰঘুপতি সিনেমাখনৰ মিউজিক সিনেমাখনত তিনিটা গান আছে চাৰিটা গান আছে এটা গান শেষৰ ফালে সিনেমাখন শেষ হোৱাৰ পিছত লগোৱা হয় আৰু বাকি যে তিনিটা গান সেই তিনিটা গান সিনেমাখনৰ মাজতে থাকে আৰু সিনেমাখনৰ কাহিনীৰ লগত মিলাই গানকেইটা বনোৱা হৈছে গতিকে তিনিওটা গানেই তিনিওটা পৰিস্থিতিত খুব সুন্দৰকৈ খাপ খাইছে জুবিনদাৰ গানটোৰ কথাটো ক'বই নালাগে সেই গানটো সকলোৱে শুনিছে ইতিমধ্যে সামাজিক মাধ্যমত হলকনি তুলিছে সেই গানটোৱে আৰু বাকি গান দুটাৰ যদি মই কথা ক'বলৈ যাওঁ যে এটা গান হৈছে দিক্ষুদাৰ যেটো হেমেকা দুচকু বুলি এই হেমেকা দুচকু গানটো খুব সুন্দৰকৈ সজোৱা হৈছে আৰু সিনেমাখনৰ পৰিস্থিতিৰ লগত খুব সুন্দৰকৈ খাপ খুৱাই দিয়া হৈছে এই গানটো গতিকে হেমেকা দুচকুটো মই আপোনালোকক এই কথাটো ডাঠি ক'ব পাৰো যে হেমেকা দুচকুটো যেতিয়া আপুনি হলত শুনিব সিনেমাখন চাই থকাৰ লগে লগে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব ইমান ধুনীয়াকৈ খাপ খোৱা হৈছে আৰু তাৰ পিছত যদি আমি নাৰায়ণ গানটোৰ কথা ক'বলৈ যাওঁ যে গুৰুজনাৰ যে সৃষ্টি মহাপুৰুষ শংকৰদেৱ মহাপুৰুষ মাধৱদেৱৰ যে সৃষ্টি সেই সৃষ্টিৰ আধাৰত এটা প্ৰাৰ্থনা সদৃশ গীত এটা ৰচনা কৰা হৈছে ৰঘুপতি সিনেমাখনত আৰু এই গীতটো এটা দুখৰ মুহূৰ্তত এটা দুখৰ সময়ত গীতটো ব্যৱহাৰ কৰা হৈছে আৰু গীতটোত আমাৰ থলুৱা বাদ্য খোল তালৰ যি সুন্দৰ ব্যৱহাৰ কৰা হৈছে এই ব্যৱহাৰৰ মাজেৰেও আমাৰ জাতীয় জীৱনকো ৰঘুপতি ফুটাই তুলিছে গতিকে অসমীয়া সংস্কৃতিটোৰ প্ৰতিটো উপাদানক ৰঘুপতিয়ে এটা সামান্যকে হলেও বা লগাৰ দৰেকে হলেও চুই যোৱাৰ ৰবি শৰ্মা ডাঙৰীয়াই বা এছইউভি দাদাই সুব্ৰত শইকীয়া দাদাই প্ৰয়াস কৰিছে গতিকে এই ক্ষেত্ৰত ৰঘুপতি মই ব্যতিক্ৰম পাইছো দুটা কথা ক'লো যে ডায়লগ দ্বিতীয়তে আপোনাৰ
সংগীতৰ ক্ষেত্ৰত মই ব্যতিক্ৰম পাইছোঁ। আৰু তৃতীয়তে যদি মই ক'বলৈ যাওঁ অভিনয় চৰিত্ৰ, ৰঘুপতি চিনেমাখনত প্ৰতিগৰাকী অভিনেতাক ইমান ধুনীয়া ধুনীয়া চৰিত্ৰত তেওঁলোকক দিয়া হৈছে যে সেই চৰিত্ৰটো সেইগৰাকী অভিনেতাক বাদে বেলেগে সিমান সুন্দৰকৈ ফুটাই তুলিবই নোৱাৰে। এই ক্ষেত্ৰত আমি ৰবি শৰ্মা ডাঙৰীয়া বা সুব্ৰত শইকীয়া দাদাক যথেষ্ট শলাগ ল'বই লাগিব যে তেওঁলোকে চৰিত্ৰৰ যিটো চৰিত্ৰ চিত্ৰাংকন যিটো কৰিছে সেয়া যথেষ্ট সুন্দৰ কৰিছে। আমি অৰুণ হাজৰিকাৰ কথাই যদি কওঁ, আমি অৰুণ নাথৰ কথাই কওঁ, অৰুণ নাথ ইমান এগৰাকী তেখেত জ্যেষ্ঠ অভিনেতা, তেখেতক যিটো এটা চৰিত্ৰত যি এটা আধুনিকীকৰণ কৰা হৈছে তেওঁৰ চৰিত্ৰটোক, যি এটা এক্সপেৰিমেণ্ট কৰা হৈছে তেওঁৰ লগত, সেইটো যথেষ্ট মানে চাবলগীয়া কথা, যথেষ্ট উপলব্ধি কৰিবলগীয়া কথা। গতিকে ৰঘুপতিৰ এই দিশবোৰ বাকী অনাগত অসমীয়া চিনেমাসমূহেও তেওঁলোকে শিকিবলগীয়া কিন্তু। গতিকে মই এই তিনিটা ক্ষেত্ৰতে ৰঘুপতিখন অইন চিনেমাতকৈ ব্যতিক্ৰম পাইছোঁ যে সংগীত, মিউজিক, দ্বিতীয়তে ডায়লগ, তৃতীয়তে আপোনাৰ এই চৰিত্ৰৰ যিটো ভগোৱা চৰিত্ৰ প্ৰদান, সেই ক্ষেত্ৰতো ৰঘুপতি যথেষ্ট ব্যতিক্ৰম। আৰু বাকী চিনেমাৰ যিবিলাক দিশ, সেইবিলাক দিশতো ৰঘুপতি যথেষ্ট সুন্দৰ কাম হৈছে। একশ্যনৰ কথাই কওক আপুনি বা কাহিনীৰ কথাই কওক, কাহিনীৰ ক্ষেত্ৰত আপুনি বহুত বেছি ব্যতিক্ৰম আপুনি দেখিবলৈ নাপায়। যিটো ৰবি শৰ্মা ডাঙৰীয়াও এই কথাটোৱেই কৈছে যে বাকী চিনেমাবিলাকৰ কাহিনী যেনেকুৱা, ইয়াতো কাহিনীৰ ফালৰ পৰা বহুত বেছি ব্যতিক্ৰম নহয়, তেনেকুৱাই এটা কাহিনী, কিন্তু আপুনি চৰিত্ৰৰ ভগোৱা, সংগীত আৰু ডায়লগ, এই তিনিটা ক্ষেত্ৰত কিন্তু আপুনি ব্যতিক্ৰম পাব। বাকী অভিনয়ৰ কথাটো মই ক'বলৈ নাযাওঁ, প্ৰতিগৰাকী অভিনেতাই এক অভিজ্ঞ অভিনেতা, প্ৰতিগৰাকী অভিনেতাই অসমীয়া চিনেমা জগতৰ একগৰাকী কিংবদন্তি। গতিকে তেওঁলোকৰ অভিনয়ৰ ওপৰত ক'ব পৰাৰ আমাৰ সামৰ্থ্য নাই, তেওঁলোকৰ অভিনয়ৰ ক্ষেত্ৰত সমালোচনা কৰিব পৰা বা তেওঁলোকৰ অভিনয়ৰ ওপৰত আলোচনা কৰাৰো আমাৰ সামৰ্থ্য নাই। গতিকে অভিনয়ৰ ফালৰ পৰাটো ৰঘুপতি সৰ্বোত্তম চিনেমা এখন বৰ্তমান সময়ৰ অসমীয়া চিনেমাসমূহৰ ভিতৰত। গতিকে ৰঘুপতিৰ এই তিনিটা দিশ প্ৰধানত আমি এই তিনিটা দিশৰ বাবেই প্ৰধানত আমি ৰঘুপতিখন চাবলৈ যাব লাগে। গতিকে আহক ৰঘুপতি চাওক, অসমীয়া চিনেমাক ছাপোৰ্ট কৰক, তেতিয়া অসমীয়া চিনেমা উন্নতিৰ জখলা বগাই আৰু অসমীয়া চিনেমাৰ উদ্যোগটো ডাঙৰ হৈ যাব। গতিকে ধন্যবাদ, লগ পাম আকৌ এটা নতুন ভিডিঅ'।